মই পল্লৱিতাই আপোনালোক সকলোকে পল্লৱিতা ৱৰ্ল্ডছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ পকা অমৰাৰ আচাৰ কেনেদৰে বনাই বহুত বছৰলৈ খাব পৰা যায় তাকে দেখুৱাব খুজিছোঁ। ইয়াৰ কাৰণে মই লৈছোঁ 2 কেজি অমৰা। অমৰাখিনি ভালদৰে ধুই ফুটা খৰাহী এটাত টুকি থৈছিলোঁ যাতে অমৰাখিনিত পানী লাগি নাথাকে। ধুই লোৱা অমৰাখিনি আগগুৰি কাটি অকণমান পাতলীয়াকৈ চুচি ল'ম যাতে তাৰ ডাঠ বাকলিবোৰ আঁতৰি যায়। অমৰাৰ বহুতো ঔষধি গুণ আছে। ই এবিধ টেঙা মিঠা ফল। অমৰা খালে মানুহৰ হাড় মজবুত হয়। লগতে অমৰাত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। মই আটাইখিনি অমৰাই এনেদৰে চুচি ল'ম। অমৰা খালে মানুহৰ শৰীৰত ৰক্তহীনতা ৰোগো নিৰাময় হয়। লগতে ডায়েৰিয়াতো ইয়াক সেৱন কৰা হয়। চুচি লোৱা অমৰাখিনি মই এতিয়া ভালদৰে অকিয়াই লৈছোঁ। মই আটাইখিনি অমৰা অকিয়াই লোৱাৰ পিছত এতিয়া গ্লাছৰ বটল এটাত আটাইখিনি অমৰা ভৰাই লৈছোঁ। এতিয়া মই অলপ নিমখ দি বাকী থকা অমৰাখিনিও বটলটোত ভৰাই ল'ম। গোটেইখিনি অমৰা ভৰাই লোৱাৰ পিছত এতিয়া বাকী থকা নিমখখিনিও বটলটোত দি দিম। এয়া মোৰ নিমখত দিয়া অমৰাৰ আচাৰ ৰেডি হৈ গ'ল। অমৰাখিনি যিমানেই পুৰণা হৈ যাব সিমানেই কলা নিচিনা হৈ যাব। এইখিনি মোৰ 2 বছৰ আগৰ অমৰা। এনেদৰে নিমখত দি অমৰা ৰাখিলে বহুত দিনলৈ ভালে থকাৰ লগতে ইয়াক নিজৰ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পৰা আঞ্জাও বনাব পৰা যায়।